বিশ্ব গ্ৰন্থ দিৱসৰ শুভেচ্ছা জনাই ক'বলৈ লৈছো কিতাপ পঢ়াৰ আনন্দ। গ্ৰন্থ হৈছে জ্ঞান আৰু প্ৰজ্ঞাৰ ভঁৰাল। কিতাপ আমাৰ বন্ধু হ'ব পাৰে। কিতাপ আমাৰ সুখ দুখৰ লগৰী হ'ব পাৰে। কিতাপ পঢ়াৰ আনন্দ অপৰিসীম। কিতাপৰ দ্বাৰাই আমি অতীত, বৰ্তমান আৰু ভৱিষ্যতত বিচৰণ কৰিব পাৰোঁ। কিতাপৰ পৰা লাভ কৰা জ্ঞানৰ যোগেদি আমি নতুন নতুন তথ্য আহৰণ কৰিব পাৰোঁ। কিতাপ পঢ়ি আমি বিভিন্ন দেশৰ বিভিন্ন ভাষা, সাহিত্য, সংস্কৃতিৰ মাজলৈ সোমাই গৈ তেওঁলোকৰ লগতে আনন্দ কৰিব পাৰোঁ। কেতিয়াবা মন বেয়া লাগিলে, কেতিয়াবা আজৰি সময় থাকিলে বিভিন্ন সাধুৰ কিতাপ পঢ়ি আমি প্ৰচুৰ আনন্দ লাভ কৰিব পাৰোঁ। কিতাপ পঢ়ি আমি হাঁহিব পাৰোঁ। কিতাপৰ কাহিনীৰে আমি কান্দিব পাৰোঁ। বিভিন্ন গ্ৰন্থৰ মাজেদি আমি বিভিন্ন সোৱাদ লাভ কৰিব পাৰোঁ। বিখ্যাত সাহিত্যিক মাৰ্টিন টুপৰে কৈছিল যে কিতাপেই হৈছে মানুহৰ সৰ্বোত্তম বন্ধু। এই কথা আজিও সত্য, চিৰকালেই সত্য। এজন বন্ধুৰ সৈতে পাৰ কৰা সময়ৰ দৰে কিতাপ অধ্যয়নেও আমাক অপাৰ আনন্দ দিয়ে। ধন্যবাদ।